হাই গাইজ, মই মীনাক্ষী মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি ভৰালী নামঘৰ আৰু মৃত্যুঞ্জয় মন্দিৰ যাব ওলাইছোঁ। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। এতিয়া আমি গাড়ীত উঠিবৰ কাৰণে গৈ আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গাড়ী পাই গ'লোঁ, বৰ্তমান ভাড়া কৰি গৈছোঁ আৰু লগৰবিলাকে যাব, সিহঁতক আনিব গৈ আছে। এতিয়া আমি যাই থাকিম, আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। আমি গৈ আছোঁ বৰ্তমান, এই পাত্ৰবোৰ আহি গ'ল। আমি আহি পাই গ'লোঁ ভৰালী নামঘৰ। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। আমি চাকি লৈ লওঁ এতিয়া। কৃষ্ণ মঙ্গল গুরু হরি এইটোৱে হৈছে ভৰালী নামঘৰ। আপোনালোকক অকণমান দেখাই দিছোঁ, আপোনালোকে চাব ভিডিঅ'টো। এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ গৈ আছোঁ। দুটা ভিডিঅ' হ'ব। দেখিছেনে? বহুত ভাল লাগে মনটো। চাকিবোৰ জ্বলাই উঠিলোঁ। ভৰালী নামঘৰৰ পিছফালে এটা ধুনীয়া পুখুৰী আছে, আপোনালোকক দেখাই থাকিম পুখুৰীটো। সেইটোৱে কি ডাঙৰ পুখুৰী, মাছ আছে বোলে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।